নমস্কাৰ, মই তাৰ্জিনা। আজিৰ এই ভিডিঅ'টোত সেই সংখ্যাবোৰৰ হৰণফল সম্পৰ্কে আলোচনা কৰিম যিবোৰ সংখ্যাৰ হৰ 5 হয়, অৰ্থাৎ যিবোৰ সংখ্যাৰ তলত 5 থাকে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি 237ক 5ৰে হৰণ কৰিব দিয়ে, তেতিয়া আমি ওপৰৰ সংখ্যাটোক 2ৰে পূৰণ কৰিম আৰু পূৰণফলটো পাম 2 7 গুণ 14 4, 1 থাকিল 2 3 গুণ 6, 6 1 7, 2 2 গুণ 4। তাৰপিছত এটা সংখ্যাৰ আগত দশমিক। এইটো হৈছে হৰণফল। অন্য এটা আমি উদাহৰণ লৈ লওঁ। 3624ক যদি 5ৰে হৰণ কৰিব দিয়ে, ওপৰৰ সংখ্যাটোৰ লগত আমি 2 পূৰণ কৰিম আৰু পূৰণফলটো হ'ব 2 4 গুণ 8, 2 2 গুণ 4, 2 6 গুণ 12, 2 1 থাকিল 2 3 গুণ 6 1 7। তাৰপিছত এটা সংখ্যাৰ আগত দশমিক। এইটো হৈছে হৰণফল। অন্য এটা আমি উদাহৰণ লৈ লওঁ। 56238ক যদি 5ৰে হৰণ কৰিব দিয়ে, তেতিয়া আমি কি কৰিম? ওপৰৰ সংখ্যাটোৰ লগত 2 পূৰণ কৰিম আৰু পূৰণফলটো হ'ব 2 8 গুণ 16, 6 1 থাকিল 2 3 গুণ 6 6 1 7, 2 2 গুণ 4, 2 6 গুণ 12, 2 1 থাকিল 2 5 গুণ 10 1 11। তাৰপিছত এটা সংখ্যাৰ আগত দশমিক। এইটো হৈছে হৰণফল। গতিকে আমি ট্ৰিকৰ সহায়ত খুব কম সময়তে সেই সংখ্যাবোৰৰ হৰণফল নিৰ্ণয় কৰিলোঁ যিবোৰ সংখ্যাৰ তলত 5 থাকে। গতিকে আজিৰ এই হৰণফলৰ ট্ৰিকটো আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। ধন্যবাদ।